হেই নমস্কাৰ প্ৰিয় বন্ধুসকল, সকলো কুশলে আছে নিশ্চয়। আজি মোৰ এটা ভাল লগা কবিতা আবৃত্তি আপোনালোকৰ আগত কৰিম। কবিতাটো মোৰ প্ৰিয় কবি গংগামোহন মিলিৰ এটা বহুত ভাল লগা কবিতা। কলেজত থাকোঁতে এবাৰ আবৃত্তি কৰিছিলোঁ। কবিতাটোৰ শিৰোনাম দিচাংমুখৰ এবাটীয়া পং। দিচাংমুখৰ এবাটীয়া পং। ৰংঘৰ কাৰেংঘৰ চাবলৈ অহা সিপাৰৰ লচপচি গাভৰুৰ হাঁহিৰে বেলি যোৱাৰ বাটেদি উভতিল টেকেলি ফুটা ফেৰি। আবেলিৰ আকাশত আঁকিলে অচিনা সৰ্পিল ৰেখা। চাপৰিত ঝাউবনৰ আঁৰে আঁৰে সিঁচৰিত পজাঘৰ। মহৰ ডিঙিত আনি দিয়া ঘণ্টাৰ শব্দৰে য'ত ৰাতিৰ নিদ্ৰা ভাঙে, য'ত হৃদয়ৰ সাফৰ খুলি চিঞৰি গাব পাৰি ঐনিতম। নদীৰ দৰেই উদাৰ ইয়াৰ মানুহ, অৰণ্যৰ দৰে কোনো আক্ষেপ নাই। দিচাংমুখৰ এবাটি আপং পান কৰি পাহৰিব পাৰি জীৱনৰ সৰ্বস্ব বিষাদ, অথবা উজ্জীৱিত কৰিব পাৰি সমস্ত শৰীৰ। কেৱল তেনেকৈ ভাবি নাহিবা মোৰ বুকুৰ বান্ধৈ। সুখ দুখৰ পোহাৰ মেলি সৃষ্টিৰ প্ৰেৰণা বুটলি সম্প্ৰীতিৰ সংশয় ৰুধিবলৈ আহিবা মোৰ দেশৰ মানুহ। দৈ পলক সাক্ষী কৰি আকৌ এবাৰ প্ৰতিজ্ঞা কৰোঁ, মানুহ মূলতঃ মানুহৰ বাবে, মানুহ মূলতঃ মানুহৰ বাবে। ধন্যবাদ।